অসমৰ যিমান এক্টৰ আছে তাৰে ভিতৰত ফেভাৰেট মানুহ ৰবিদা আছে লগত। তো ৰবিদা বৰ্তমান আমাৰ গাঁৱতে আছে, শ্বুটিঙৰ কাৰণে আছে। তো কি ৱেলকাম বেক টু মাই ইউটিউব চেনেল মুন মাষ্টি ব্লগ। তো এতিয়া বৰ্তমান প্ৰায় মানে ৰাতিপুৱা 6টা বাজিছে। তো এই 6টা বজাত ৰাতিপুৱা ওলাব লগা আছে কামৰ কাৰণে। তো কামত বৰ্তমান যাইছোঁ আৰু এইখন আপোনাৰ দেখা পাইছে চিকাৰ জুবিন গাৰ্গৰ। তো আপোনালোকে কোনে কোনে চাইছে কমেণ্ট কৰি জনাব পাৰক। তো কামৰ মাজৰ পৰা ফালি চিৰিছোঁ, কাৰণটো হৈছে আমাৰ গাঁৱত বৰ্তমান মানে আমাৰ গাঁৱত আজি মানে ৰবি শৰ্মাৰ এখন নতুন চিনেমাৰ শ্বুটিঙৰ কাৰণে আছে। তো মোৰ বোলে নহয়, অসমৰ প্ৰায় মানুহৰ চবত চাই ফেভাৰেট মানুহ বা ফেভাৰেট এক্টৰ যিমান এক্টৰ আছে এক্টৰৰ ভিতৰত সকলোত চাই ফেভাৰেট, সকলোত চাই নহয় দিয়ক, এটাই আছে ফেভাৰেট আৰু সেইটো হৈছে ৰবি শৰ্মা। আৰু সেই ৰবি শৰ্মাক আহা বুলি গম পাই মানে ফালি চিৰিছোঁ, কাৰণ তেখেতৰ এটা ফটো উঠিব পাৰিলে বহুত আৰু যদি এটা দুই এটা ক্লিপ ল'ব পাৰিলে ল'ম তেখেতৰ লগত। ফেভাৰেট মানুহ এটা ভিডিঅ' ক্লিপ সাঁচি থোৱাৰ কাৰণে বা মেমৰি হিচাপে ৰাখিব পাৰিলেও বহুত। তো তেখেতৰ চিনেমাৰ শ্বুটিং চলি আছে আমাৰ তাতে। তো কি চিনেমা মই যাই গমেই পাম। তো নতুন চিনেমা আহি আছে, তো সেইটো শ্বুটিং চাব যাম আৰু পাৰিলে দুই এটা ভিডিঅ' ক্লিপ ল'ম। তো চাই থাকিব। তো এলা যি গাড়ী দেখা পাইছে চব এলা গাড়ী মানে ৰবি শৰ্মাৰ যিখন চিনেমাৰ শ্বুটিং চলিছে এই নদীৰ পাৰত, মানে ভিতৰে যাব লাগিব। তো এই নদীৰ পাৰত চিনেমা শ্বুটিং আছে, তো তালৈকে যাওঁ। তো আহিলেও কাষলৈকে, আৰু এইটো আপোনালোকে দেখা পাইছে মই জুম কৰি দিছোঁ, দূৰত আছোঁ মানে সাহসনে কাষলৈকে যোৱাৰ কাৰণে, ফটো তোলাৰ কাৰণে বা শ্বুটিঙৰ কাৰণে হয়তো ডিষ্টাৰ্ব হ'বৰ কাৰণে হ'ব পাৰে, সেইটো কাৰণে যোৱা নাই। তো যদি পাৰোঁ যাম, চেষ্টা কৰিম, চাই থাকিব। তো এই শ্বুটিঙৰ ছেটআপটো দেখা আপোনালোকে গম পাইছে, মানে এখন চিনেমাৰ কাৰণে মানে শ্বুটিং কৰাৰ কাৰণে কিমান বস্তুৰ যোগালৰ প্ৰয়োজন হয় বা কিমান কষ্ট হয়। এইটো খুব বেছি 2 মিনিট বা 1.5 মিনিটৰ শ্বুটিং হ'ব, আৰু তাৰপিছত আৰু বেলেগ জেগাত 3-4 ঘণ্টাৰ পিছত 2-1.5 মিনিটে শ্বুটিং হ'ব। বৰ্তমান মই একদম খুবেই ফেভাৰেট, অসমৰ যিমান এক্টৰ আছে তাৰে ভিতৰত ফেভাৰেট মানুহ ৰবিদা আছে লগত। তো ৰবিদা বৰ্তমান আমাৰ গাঁৱতে আছে, শ্বুটিঙৰ কাৰণে আছে। তো কি শ্বুটিং আপোনাৰ এবাৰ কৈ দিব। আমাৰ ৰুদ্ৰ চিনেমাৰ শ্বুটিং চলি আছে ইয়াত। নতুন ইউটিউব চেনেল নাম কি তোমাৰ? মুন মাষ্টি ব্লগ। মুন মাষ্টি, বাহ, মুন মাষ্টি ব্লগ। মুন মাষ্টি ব্লগৰ চব মানুহ, গোটেই মানুহখিনিক মই প্ৰাৰ্থনা কৰিছোঁ যাতে আপোনালোকে ছাবস্ক্ৰাইব কৰক, শ্বেয়াৰ কৰক আৰু লাইক কৰক। আপোনাৰ কেতিয়ালৈ আহিব চিনেমা? চিনেমা আহিব কেতিয়া এইটো আৰু ভগৱানে জানে একমাত্ৰ। আমি প্লেন কৰি আছোঁ ফেব্ৰুৱাৰী মাৰ্চ। আজি কিবা এটা কৈছিলে সেইখন চিনেমা আজি নহয়, সেইখন নৱেম্বৰৰ পৰা শ্বুটিং হ'ব। নৱেম্বৰৰ পৰা শ্বুটিং। সেইখন নামটো কি কৈছিল? সেইখন মোক্ষ। সেইখন মোৰ স্ক্ৰিপ্ট। ভাল লাগিল দাদা আপোনাক। থেংক ইউ। আপুনি ফেভাৰেট মানুহ। থেংক ইউ। থেংক ইউ। তো গেছোঁ, ভয়কে গেছোঁ, মানে লগ কৰিব পাম বা ফটো তুলিব পাম, সুবিধা পাম নাপাম, বা যিটো মানুহক মানে বহুত ভাল পাওঁ সেই মানুহটোক কাষৰ পৰা লগ পাইছোঁ, আৰু লগতে ডিষ্টাৰ্ব হ'ব বুলি ফটো উঠিব যাব ভয় লাগিছিল। তো ফটো উঠিলোঁ আৰু লগতে ভিডিঅ' এটা কৰিম বুলি ক'লোঁ, মানে ইউটিউব চেনেল থকা বুলি ক'লোঁ। তো ৰেছপন্স ভালে দিছে, আৰু আপোনালোকে গমেই পাইছে, ভিডিঅ' ক্লিপটো দেখাই পাইছে, ধুনীয়াকৈ কথাও কৈছে, ভিডিঅ' চেনেলৰ বিষয়েও কৈ দিছে। তো সেইটো কাৰণে ভাল লাগিছে। আৰু ৰবি শৰ্মা ফেভাৰেট এইকাৰণে নহয় যে ভাল এক্টৰটো এক্টৰে, তো মানুহজনৰ অকল এক্টিং বা গায়ক হ'লে, অকল গান ভাল হ'লেই যে মানুহ এজনৰ ফেভাৰেট হ'ব, মোৰ লিষ্টত সেনেকুৱা নহয়। মানুহজনকো ভাল পাব লাগিব, যে অকল এক্টিং ভাল হ'লেই বা গানটোৰ গায়ক মাত ভাল হ'লেই যে ভাল লাগিব এইটো নহয়। তো মানুহটোক ভাল লাগিব লাগিব কিবা কাৰণত। তো কি কাৰণত মানুহ ভাল পায় আপোনালোকে জানে। ৰবি শৰ্মাক ভাল পোৱা কাৰণ, যিবিলাক মানুহ ৰবি শৰ্মাক ভাল পায়, তো অকল এক্টৰ হিচাপে, ভাল এক্টৰ হিচাপে নহয়, চাইডৰ পৰাই এক্টৰ হিচাপেতো সেইটোৱে 1 নম্বৰত আছে। বাকী চাইডেদিও মানে তেখেতৰ কথা, তেখেতৰ মানুহৰ যিটো কানেকশ্যন, গোটেইখিনি বস্তু মানুহে ভাল পাই কেনে তেখেত ফেভাৰেট। আৰু মোৰ এজনে ফেভাৰেট আছে বৰ্তমান অসমত এক্টৰৰ ভিতৰত, ৰবি শৰ্মা, আৰু এক্টৰনীৰ ভিতৰত বৰষা ৰাণী। ফেন বুলি কওঁ, মই ফেন, ৰবি শৰ্মাৰ ফেন, আৰু লগতে এক্টৰনীৰ ভিতৰত বৰষা ৰাণী। তো আজি খুব ভাল লাগিল ৰবি শৰ্মাক ওচৰৰ পৰা পাই ভিডিঅ' ক্লিপ এটা ল'বৰ কাৰণে বা ফটো এটা লোৱাৰ সুযোগ পাইছোঁ। তো এইটোৱে ভিডিঅ' আজি।